নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইউটিউব চেনেল প্ৰজ্ঞানজ্যোতিলৈ তোমালোকক আটাইকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতি খণ্ডৰ দ্বিতীয়টো অধ্যায় মূল অৰ্থনৈতিক সমস্যাসমূহ নামৰ পাঠটিৰ এটি গুৰুত্বপূৰ্ণ আলোচনা নিবনুৱা সমস্যা, আৰু এই নিবনুৱা সমস্যাৰ বিষয়ে আজি এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ যে বৰ্তমান ভাৰত তথা অসমৰ এটি ডাঙৰ সমস্যা হৈছে নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যানো কি? আহচোন আমি জানিলোঁ যে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোককে নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা থকাৰ স্বত্তেও উপযুক্ত কোনো কৰ্মসংস্থান নাপায়। তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিবনুৱানো কি বুজি পালা? এইবাৰ আহাচোন নিবনুৱাৰ প্ৰকাৰৰ বিষয়ে জানিলোঁ যে নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰ: গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা। আৰু এই গ্ৰাম্য নিবনুৱা দুই ধৰণৰ, এবিধ হৈছে ৰিডিউচ নিবনুৱা, আনবিধ হৈছে ছদ্মবেশী নিবনুৱা। এতিয়া ৰিডিউচ নিবনুৱানো কি? যে যিসকল লোকে বছৰৰ এটা সময়ৰ বাবেহে বনোৱা হৈ থাকে, বাকী সময়ত এনেই থাকে, তেওঁলোকক ৰিডিউচ নিবনুৱা বুলি কোৱা হয়। আমাৰ গ্ৰাম্য অঞ্চলত সাধাৰণতে মই ছবিত দেখুৱাই দিছোঁ কৃষকসকল এই ৰিডিউচ নিবনুৱা, কিয়নো তেওঁলোকে বছৰৰ কেইটামান মাহে খেতি কৰে আৰু বাকী সময়ছোৱা কোনো কাম কাজ নোহোৱাকৈ এনেই নিয়োজিত হৈ থাকে, আৰু সেয়েহে তেওঁলোকক কি বুলি কোৱা হয়? ৰিডিউচ নিবনুৱা বুলি কোৱা হয়। এবাৰ ছদ্মবেশী নিবনুৱানো কি জানো আহা। যে যিসকল লোকক দেখাত বনোৱা যেন লাগে কিন্তু মুঠ উৎপাদন ক্ষেত্ৰত তেওঁলোকৰ কোনো ভূমিকা নাথাকে, তেওঁলোককে ছদ্মবেশী বা প্ৰচ্ছন্ন নিবনুৱা বুলি কোৱা হয়। তোমালোকে কাষৰ চিত্ৰখনত দেখিছা যে এডৰা মাটিত অসংখ্য কৰ্মী নিয়োজিত হৈ আছে। তাত হয়তো 4জন বা 5জন উৎপাদন কাৰ্যত অংশগ্ৰহণ ল'ব লাগিছিল, কিন্তু তাত অধিকাংশ লোকেই এডৰা মাটিতে নিয়োজিত হৈছে যদিও 4-5জনৰ অধিকাংশ লোকসকলে উৎপাদনৰ ক্ষেত্ৰত কোনো ভূমিকা নাথাকে, আৰু এওঁলোককে কি বুলি কোৱা হয়? ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়। তোমালোকে ছবিখন চাইছা। এতিয়া চহৰীয়া নিবনুৱা, সেই চহৰীয়া নিবনুৱাৰো ভাগ দুটা। প্ৰথমটো নিবনুৱা হৈছে শিক্ষিত নিবনুৱা। চহৰৰ ঔদ্যোগিক খণ্ডত যিসকল লোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক ঔদ্যোগিক নিবনুৱা বুলি কোৱা হয়। আৰু শিক্ষিত নিবনুৱা যে উপযুক্ত শিক্ষাগত অৰ্হতা থকা স্বত্তেও যেতিয়া কোনো লোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোককে শিক্ষিত নিবনুৱা বুলি কোৱা হয়। এইবাৰ তোমালোকক এতিয়া আহাচোন যে কৰ্মসংস্থাপনৰ গুণগত মানদণ্ডনো কি? যে যি কৰ্মস্থলীত মজুৰিৰ লগতে শ্ৰমিকগৰাকীয়ে বীমাকৰণ, ভৱিষ্যত নিধি, বিনামূলীয়া স্বাস্থ্যসেৱা ইত্যাদি সামাজিক সুৰক্ষা লাভ কৰে, তেনে কৰ্মস্থলীত গুণগত মান উন্নত হয় বুলি কোৱা হয়। অৰ্থাৎ এজন শ্ৰমিকে কৰ্মস্থলীত যোগদান কৰাৰ লগে লগে মজুৰি লাভ কৰিব, লগতে কি কৰিব? বীমাকৰণ আৰু ভৱিষ্যত নিধি অৰ্থাৎ বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিব লাগিব। আৰু এনেবোৰ সুবিধা থাকিলেহে কৰ্মসংস্থাপনক গুণগত মান বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, তেতিয়াহ'লে তোমালোকে কৰ্মসংস্থাপনৰ গুণগত মানৰ বিষয়ে কিছু আভাস পালা। যে এতিয়া নিবনুৱা সমস্যাৰ কাৰণসমূহৰ বিষয়ে আগবাঢ়িছোঁ। যে নিবনুৱা সমস্যাৰ অনেক কাৰণ আছে। সেই কাৰণবোৰৰ ভিতৰত এটি উল্লেখযোগ্য কাৰণে হৈছে দ্ৰুত জনসংখ্যা বৃদ্ধি। যে ভাৰতবৰ্ষত দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণি যোগাইছে। বৰ্ধিত জনসংখ্যাৰ অনুপাতে নিয়োগৰ সা সুবিধা পৰ্যাপ্ত পৰিমাণে নথকাৰ বাবে নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তাৰপিছতে নিবনুৱা সমস্যাৰ আন এটা কাৰণ নিয়োগবিহীন উন্নয়ন। নিয়োগবিহীন উন্নয়নে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় আয় বৃদ্ধিত আৰু নিয়োগৰ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাত নিয়োগবিহীন উন্নয়ন বুলি কোৱা হয়।
আৰু ইয়াৰ ফলস্বৰূপে নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ভাৰতবৰ্ষত নিবনুৱা সমস্যাৰ সৃষ্টিৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে স্থবিৰ কৃষি উন্নয়ন। ভাৰতবৰ্ষখন বিশাল কৃষি প্ৰধান দেশত কৃষি ব্যৱস্থা পৰ্যাপ্ত পৰিমাণে উন্নয়ন নোহোৱাৰ বাবে কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে আৰু ফলত নিবনুৱাৰ সমস্যা দিনক দিনে এই কৃষিভূমিতো বৃদ্ধি পাবলৈ ধৰিছে। তাৰ পিছৰটো কাৰণ হৈছে ঔদ্যোগিকৰণৰ মন্থৰ গতি। যে ঔদ্যোগিকৰণ ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ কেঁচা সামগ্ৰী থকা স্বত্বেও পৰ্যাপ্ত পৰিমাণে ঔদ্যোগিকৰণ নোহোৱাত দেশখনত নিবনুৱাৰ সমস্যা বৃদ্ধি পাইছে। ইয়াৰ পিছৰটো কাৰণ হৈছে ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা। ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা যে বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱাৰ সমস্যা বৃদ্ধি পাইছে। কাৰণ বৰ্তমান শিক্ষা ব্যৱস্থাত বিশেষকৈ বৃত্তিমুখী আৰু কৰ্মমুখী শিক্ষা প্ৰায় কমকৈ দিয়া দেখা যায়, যাৰ ফলত নিবনুৱাৰ সমস্যাৰ সৃষ্টি হৈ এক ভয়াৱহতা ৰূপ ধাৰণ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে তোমালোকক নিবনুৱা সমস্যাৰ বিষয়ে ধাৰণা দিছিলোঁ। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।